মাদানী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত কি সম্পৰ্ক আছে এই কথাটো আপোনালোকক সাৰ্কামটেনশিয়েল এভিডেন্স সহ দিবৰ কাৰণে এই কেইদিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 2-3 দিনত দেখিছো বৰ লম্ফচম্ফ কৰি আছে যে মাদানীয়ে অসমক ভাবুকি দিছে মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক ভাবুকি দিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একাংশ স্থাবকেও দেখিছো এইটোক লৈ খুব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আতৰাবৰ কাৰণে উত্তৰ প্ৰদেশৰ মাদানীয়ে ধৰ্মীয় সংগঠনৰ নেতা তেওঁ কিয় ভাবুকি দিব ইত্যাদি ধৰণৰ কথা কিন্তু আপোনালোকক কওঁ এইটো এটা মেছ ফিক্সিং যে মাদানীয়ে এনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমালোচনা কৰিব গালি পাৰিব অসমৰ বিষয়ে কথা ক'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটোক লৈ পেলাই ৰাজনীতি কৰিব এইটো এটা মেছ ফিক্সিং কেনেকৈ তাৰ প্ৰমাণ দিওঁ সাৰ্কামষ্টেনশিয়েল এভিডেন্স দিওঁ কথাটো এনেকুৱা আপোনালোকে এটা কথা জানি থক মাদানী এই যিজন মানুহে মানে বিবৃতি দিছে কথা কৈছে সেই মানুহজন বিজেপিৰ লাইনৰ মানুহ এক নম্বৰ প্ৰমাণ সৈয়দ महमूद मादानी মানুহজনৰ নাম হৈছে সৈয়দ महमूद मादानी তেওঁ জমিয়ত উলেমা বুলি যেটো সংগঠন আছে জমিয়ত উলেমা হিন্দ এই সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি জমিয়ত উলেমা হিন্দৰ দুটা গোট আছে এটা গোটৰ ৰাষ্ট্ৰীয় সভাপতি তেওঁ নিজে সৈয়দ महमूद আসাদ মাদানী আৰু দ্বিতীয়টো গোটৰ সভাপতি হৈছে সৈয়দ আৰশাদ মাদানী महमूद